বৰ্তমান সময়ত আপোনালোকে চৰকাৰৰ যিকোনো এখন আঁচনিৰ পইচা লাভ কৰিবলৈ হ'লে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকাটো বাধ্যতামূলক হয়। লাগিলে আপুনি অৰুণোদয় আঁচনি পইচাই হওক বা PM কিষাণ আঁচনিখনৰ পইচাই হওক বা আহিবলগীয়া যি গোটৰ মহিলাসকলক চৰকাৰে পইচা দিব সেই পইচাটো পাবৰ কাৰণে আপোনালোকৰ যিটো আধাৰ বা বেংক একাউণ্ট সেইটো তেওঁলোকে লিংক কৰিবলৈ ক'ব পাৰে। গতিকে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট সেইটো লিংক হৈ আছেনে নাই আপুনি কেনেকৈ চেক কৰিব, আৰু লিংক যদি আপোনালোকৰ হোৱা নাই তেনেহ'লে কেনেকৈ আপুনি এতিয়া অনলাইনত লিংক কৰিব পাৰিব, আজি এই ভিডিঅ'টোত আমি সবিশেষ জনাই দিম। নতুন পৰ্টেল মুকলি কৰা হৈছে, যিটো পৰ্টেলত আপোনালোকে এতিয়া ঘৰতে বহি অনলাইনত আপুনি বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিব, বা আপোনাৰ যিটো বেংক একাউণ্টৰ লগত এতিয়া আধাৰ কাৰ্ড লিংক হৈ আছে সেইটোৰ পৰা আপুনি চেঞ্জ কৰি বেলেগ এটা বেংকৰ একাউণ্টৰ লগতো আপুনি লিংক কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক এই ভিডিঅ'টো দেখুৱাই দিম, গতিকে ভিডিঅ'টো কমপ্লিটলি প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব। চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, আপোনালোকে যিকোনো এখন আঁচনি যেনে অৰুণোদয় হওক বা PM কিষাণ এই আঁচনিবিলাকত যেতিয়া আপুনি বেংক একাউণ্টসমূহ দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো একাউণ্ট আছে সেইটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকাটো প্ৰয়োজনীয়। যদি আপুনি নতুনকৈ কিবা আঁচনি এখনত এপ্লাই কৰিম ভাবিছে, লাগিলে এখন অৰুণোদয় আঁচনি হওক বা PM কিষাণ আঁচনি হওক, এইকেইখনত এপ্লাই কৰাৰ আগত যদি আপুনি আধাৰ আৰু বেংক একাউণ্টৰ লিংক হৈ আছে নে নাই আপুনি চেক কৰি যদি নলয় তেনেহ'লে সকলোবিলাক বস্তু ঠিক হৈ থকাৰ পিছতো কিন্তু আপোনালোকে যিটো পইচা সেই পইচাটো লাভ নকৰে। এতিয়া ইয়াৰ কাৰণে প্ৰথমে আপুনি আহিব লাগিব এটা পৰ্টেলত, যিটোৰ নাম হৈছে www.npci.org.in। অহাৰ পাছত আপুনি ইয়াত এটা অপশ্যন পাব কনজিউমাৰ বুলি, এইটোত ক্লিক কৰিব। তাৰ পৰা আপুনি ইয়াত এটা অপশ্যন পাব ভাৰত আধাৰ চিডিং ইনেবলাৰ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব পাৰে ইয়াত আপোনাক 5টা অপশ্যন দিছে। তাৰে ভিতৰত এইটো যিটো অপশ্যন আছে আধাৰ চিডিং, এইটোত গৈ আপুনি লিংক কৰিব লাগিব, কিন্তু তাৰ আগতে আপুনি চাব লাগিব যে আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো লিংক হৈ আছে নি অলৰেডি। তাৰ কাৰণে আপুনি ক্লিক কৰিব আধাৰ মেপ ষ্টেটাছ। ইয়াত আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, তাৰপৰা কেপচা কোডটো ফিল কৰি আপুনি চেক ষ্টেটাছ অপশ্যনটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা যিটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোলৈ এটা OTP প্ৰেৰণ কৰা হ'ব, যিটো OTP আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব, আৰু এণ্টাৰ কৰি আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লাষ্টৰ যি 4টা ডিজিট সেইকেইটা ওলাই যাব, লগতে আপোনাৰ যিটো মেপিং ষ্টেটাছ আপোনাৰ DBTটো ইনেবল হৈ আছে নে নাই সেইটো ওলাই যাব। বেংক একাউণ্ট আছে যিটোৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে সেইটো আপোনাৰ কোনটো বেংকৰ লগত লিংক হৈ আছে ওলাই যাব। গতিকে সম্পূৰ্ণ আপোনাৰ প্ৰচেছখিনি ইয়াত ওলাই যাব। গতিকে যদি আপুনি দেখে যে আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত বেংক একাউণ্ট লিংক নাই বা আপোনাৰ DBT ইনেবল হৈ থকা নাই, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত আপুনি যিটো বেংক একাউণ্ট আছে সেইটো আপুনি এতিয়া অনলাইনতে লিংক কৰিব পাৰিব। এতিয়া লিংক কেনেকৈ কৰিব তাৰ কাৰণে আপুনি যাব লাগিব যিটো আধাৰ চিডিং অপশ্যন, এইটোত আপুনি যাব, আৰু যোৱাৰ পাছত প্ৰথমে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দিব। আধাৰ কাৰ্ডৰ নম্বৰটো দিয়াত আপুনি দুটা অপশ্যন দেখিছে, ৰিকুৱেষ্ট ফৰ আধাৰত চিডিং আৰু ডি চিডিং মানে হৈছে ধৰি লওক আপোনাৰ যিটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে তাৰ পৰা যদি এইটো আপুনি আনলিংক কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ডি চিডিঙত ক্লিক কৰিব। যদি আপুনি লিংক কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত ইয়াত 3টা অপশ্যন আছে, ফ্ৰেছ চিডিং, মুভমেণ্ট উইথ চেম বেংক উইথ আনাডাৰ একাউণ্ট, তাৰপৰা হৈছে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আনাডাৰ। এতিয়া প্ৰথম যিটো অপশ্যন আছে ফ্ৰেছ চিডিং, এইটো মানে হৈছে আপোনাৰ যদি কোনো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি নতুনকৈ লিংক কৰিব পাৰিব। যদি আপোনাৰ ধৰি লওক এটা বেংকত 2টা একাউণ্ট আছে আৰু আপুনি যিটো একাউণ্টত লিংক হৈ আছে সেই একাউণ্টৰ পৰা বেলেগ এটা একাউণ্টলৈ নিব বিচাৰিছে তেনেহ'লে মুভমেণ্ট উইথ দ্য চেম বেংক উইথ আনাডাৰ একাউণ্টত আপুনি ক্লিক কৰিব। যদি আপোনাৰ ধৰি লওক এটা বেংকত লিংক হৈ আছে, ধৰি লওক SBIত লিংক হৈ আছে কিন্তু আপুনি PNBলৈ নিব বিচাৰে তেনেহ'লে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আনাডাৰ ক্লিক কৰিব। যোনটোত আপোনালোকে হয় সেইটো ক্লিক কৰি ল'ব। তাৰ পৰা আপুনি যিটো বেংকৰ লগত আধাৰ কাৰ্ডটো আপুনি লিংক কৰিব বিচাৰে সেইটো চিলেক্ট কৰিব। এতিয়া চাওক ইয়াত সকলোবিলাক বেংক এতিয়ালৈকে এভেইলেবল হোৱা নাই, যেনে ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়ালৈকে ইয়াত অহা নাই, PNB বা ইণ্ডিয়া বেংক এনেকুৱা ধৰণৰ সকলোবিলাক, কানাড়া বেংক এই সকলোবিলাক এতিয়া আহি গ'ল। গতিকে লাহে লাহে সকলোবিলাক তেওঁলোকে আপডেট কৰি গৈ থাকিব, যিহেতু পৰ্টেলটো ৰিচেণ্টলি মুকলি কৰা হৈছে, আজি এসপ্তাহ হোৱা নাই। গতিকে আহিবলগীয়া সময়ত আপোনাৰ বাকীবিলাক যি আপোনাৰ বেংক আছে যিবিলাক এতিয়া ইয়াত অহা নাই সেইবিলাকো লিংক হৈ যাব। আপোনালোকৰ যিটো ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক সেইটো আপোনালোকে ইয়াত আধাৰ চিডিঙৰ অপশ্যনটো নাহিবও পাৰে, যদি নাহে আপোনালোকে পোষ্ট অফিচতকৈ কৰিবগৈ লাগিব। বাকী আপোনালোকৰ বেংকসমূহ ইয়াত লাহে লাহে আপডেট হৈ যাব। তাৰপৰা আপুনি যিটো বেংকত লিংক কৰিব বেংকৰ নামটো ইয়াত চিলেক্ট কৰিব, তাৰপৰা সেই বেংক একাউণ্টটো আপুনি ইয়াত দিব। ইয়াত দিয়াৰ পাছত আপুনি কনফাৰ্ম একাউণ্ট নম্বৰ অপশ্যনটো ক্লিক কৰিব। তাৰপৰা ইয়াত যিকেইটা বক্স দেখিছে বক্স দুটা টিক মাৰি এই যিটো অপশ্যন আছে আপোনালোকৰ কেপচা কোডটো ফিল কৰি প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন ওলাব, এইখিনি পঢ়ি আপুনি এগ্ৰি এণ্ড কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব। কৰি দিয়াৰ লগে লগে আপোনাৰ OTP এটা পঠিওৱা হ'ব আপোনাৰ মোবাইল নম্বৰলৈ, OTPটো এণ্টাৰ কৰি আপুনি ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ ওলাই যাব, কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। তাৰপৰা আপুনি এটা ৰেফাৰেঞ্চ নম্বৰ পাব। এই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে কি কৰিব, তাৰপৰা যিটো আপুনি ৰেফাৰেঞ্চ নম্বৰ পাব সেই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে আহিব। ইয়াত আপোনালোকে দেখিছে ছাৰ্ভিচ ষ্টেটাছ, এই অপশ্যনটো ক্লিক কৰিব। ইয়াত আপুনি চিডিং অপশ্যনত ক্লিক কৰিব। এই 3টাৰ ভিতৰত যোনটো চিলেক্ট কৰিছিলে আপুনি সেইটোত টিক মাৰিব। তাৰপৰা আপুনি যোনটো ডেটত আপোনালোকে আধাৰ আৰু বেংক একাউণ্ট লিংক কৰিবৰ কাৰণে এপ্লাই কৰিছে তাত ক্লিক কৰিব, ডেটটো আপুনি ফিল কৰিব। চিলেক্ট ইউৰ ছাৰ্ভিচত আধাৰ চিডিং ষ্টেটাছ কৰিব, তাৰপৰা ৰেফাৰেঞ্চ নম্বৰটো এণ্টাৰ কৰি চেক ষ্টেটাছ কেপচা কোডটো ফিল কৰিব, তাৰপৰা চেক ষ্টেটাছ অপশ্যনটো ক্লিক কৰি দিব। আপোনাৰ যিটো আধাৰ বেংক একাউণ্ট
একাউণ্ট লিংক সেইটো আপুনি এপ্লাই কৰি দিয়াৰ পিছত আপোনালোকৰ সেইটো বৰ্তমান বেংকে বস্তুটো চাব ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ সেইটো এপ্ৰুভ হৈ যাব তাৰপৰা যেতিয়া এপ্ৰুভ হৈ যাব আপোনালোকে আকৌ আহি ইয়াত আধাৰ মেপ ষ্টেটাছত গৈ আপোনালোকে আধাৰ নম্বৰটো দি নিজে চেক কৰিব পাৰিব যে আপোনাৰ আধাৰ আৰু বেংক একাউণ্টটো লিংক হ'ল নে নাই গতিকে এনেকৈ অতি সহজে আপোনালোকে যিটো NPCI নতুন পৰ্টেল এই পৰ্টেলটোত আহি আপুনি এতিয়া আধাৰ বেংক একাউণ্ট লিংক কৰিব পাৰিব যদি আপোনালোকে চৰকাৰী আঁচনিবিলাকৰ সুবিধা সময়ে সময়ে গ্ৰহণ কৰি থাকিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ আধাৰ আৰু বেংক একাউণ্টটো লিংক হৈ থকাটো বাধ্যতামূলক হয় যদি আপোনালোকে লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি যিকোনো ধৰণৰ আঁচনিতে এপ্লাই কৰক লাগিলে চৰকাৰী সেই আঁচনিৰ পইচা আপোনালোকে নাপায় গতিকে এইটো আচলতে যে দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ আজি প্ৰথম আহিছিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগ পাব নতুন ভিডিঅ' দিছিলোঁ ধন্যবাদ